Hello everyone, welcome back to my YouTube channel. Nobody else video মাজলে আজি ভিডিওটো বহুত ইন্টারেস্টিং এন্ড মজা হ'ব লাগে আছে ভিডিওটো একেলগে চাই থাকিব কোনো স্কিপ নকৰাকৈ ঠিক আছে তো যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক শেয়ার কমেন্ট কৰি জনাব ভিডিওটো কেনেকুৱা লাগিলে আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও এন্ড সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো বজাই দিব ঠিক আছে সো আজি সৰস্বতী পূজা সকলোৱে জানে চাগে সো মোৰ লগত আছে পিয়াংশু আৰু এই কেকপ তাৰপিছত এটা সমীৰণ আমি গোটেইকেইটা যাম এতিয়া কঠালগুৰি যাম তাৰপিছত কঠালগুৰিৰ পৰা আমি টিপলিঙলৈ যাম টিপলিং কম্পিউটাৰ ক্লাছলৈ যাম তাৰপিছত আৰু ক'ৰবাত যাবলগীয়া আছে নি না পিয়াংশু আৰু নাই চাগে আৰু ক'তো যাবলগীয়া নাই চাম ক'ত কি বস্তু খাবলৈ দিয়ে ঘূৰিম বাৰু তাৰপিছত কম্পিউটাৰ ক্লাছতো 50 টকা দিছিলোঁ ন 50 টকা বস্তু খাবলৈ দিব উচুল কৰিব লাগিব সো চাই থাকক ভিডিওটো শেষলৈকে যদি এতিয়ালৈকে লাইক কৰা নাই সোনকালে লাইক কৰি দিব তো বলক ভিডিওটো আৰম্ভ কৰোঁ ফাইনেলি স্কুল আহি পাই গ'লো এতিয়া সো লাহেকৈ ভিতৰলৈ সোমাই যাওঁ বলক গৈ থাকোঁ আগলৈ সো ফাইনেলি আহি পালোঁ স্কুল এতিয়া ভিতৰলৈ সোমাই যাওঁ ঐ নাযাওঁ নি কেলে সোনকালে ভিতৰলৈ যাম এতিয়া কোনে অহাই নাই চাগে ভিতৰত সেইকাৰণে বাৰু চাম ভিডিওটো শেষলৈকে চাই থাকিব বাট বহুত ইণ্টাৰেষ্টিং হ'ব চব অলপ আগলৈ গৈ থাকোঁ তেনেহ'লে ফাইনেলি আহি লগ পালোঁ কেশৱ ঐ কেশৱ কি খবৰ ভাল ন গুড মৰ্ণিং ব্ৰ গুড মৰ্ণিং কি খবৰ ভাল মাজতে আছে ঐ কোন আহিলে ন স্কুলত ফাইনেলি সোমাই আহিলোঁ স্কুললৈ ত' স্কুলত জ্বলাবলৈ 5 টকীয়া ধূপ কিনি ধূপ 5 টকীয়া ধূপটো কিনি ল'লোঁ এতিয়া জ্বলাম বাৰু জ্বলাই মেলি তাৰপিছত SRTত যাম নেকি মানে কম্পিউটাৰ ক্লাছত যাম নেকি নহ'লে আকৌ নাহৰকটীয়া যাব বুলি কৈছে পিয়াংশুহঁত তো চাওঁ ক'ত যাব পাৰিম কি হ'ল পেচাব জেগাত বনাইছ যে তই এইটো কি ডাঙৰ কথা কি ডাঙৰ কথা সেই আগফালে আহোঁতে ভিডিঅ' বনাবলৈ লাজ লাগিলে সেইটো কাৰণে মই ইয়াতে ভিডিঅ' বনাইছোঁ একো নাই তো মোৰ কথা কওঁ মানুহে কি কয় সেইটো নাচাবি তই নিজে কি কৈছ সেইটো চা মানুহেতো কওঁতে তোক যে তই ইউটিউবত বনিলটো যেনে 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ গ'ল তই এটা ভাল কমনি এটা হ'বই তোক মানুহে এটা তলত নহ'ব চাই থাকিব সেই তই সি কি কৈছ তোৰ মতলব নাই তই যে কি কৰিছ তই কি কৰিব পাৰ তোৰ কথা সঁচাকৈ মোৰ কথা সেইটোৱে মই সিমানে জানো মোৰ মতলব নাই বাকী মোৰ মানুহে হাতত বিজনেছ কৰ মোৰ একো আপত্তি নাই তো আগলৈ গৈ থাকোঁ তেনেহ'লে এইবাৰ কিন্তু পূজাটো সৰুকৈ পাতিছে দেই ইমান ডাঙৰকৈ পতা নাই মানে এইবাৰ সৰুটা চোনা হৈছে না তাৰপিছত সেইটো কাৰণে একদম অকণমানিকৈ পাতিছে যাওঁ প্ৰসাদটো খাই লওঁ মোৰ বেগটো ইয়াতে থৈ গুচি গৈছিলোঁ মই পাহৰি গৈছিলোঁ বেগটো আছিলে বুলি ঐ প্ৰসাদ দে চানা বেছিকৈ দিবি ভাত চাত খোৱা নাই মোৰ নামটো কৈ দিয়া আকৌ ঐ নামটো কি শ্যামল হৰ শ্যামল হৰ এইফালে কি দি আছ মিঠাই ৰসগোল্লা আৰু বুনিয়া বুজাই আৰু এইফালে আছে চানা চানা তাৰপিছত এইফালে বগৰী আপেল জলদি দে ফাইনেলি লৈ ল'লোঁ চানা প্ৰসাদ সঞ্জু ঐ এইবোৰ বেগত ভৰাই দিবি নি ভিতৰত গৈ খাম ন বৈ নাই তই এতিয়া ভিতৰত বহি কিনে আৰামছে খাম চানা প্ৰসাদ কাৰ মোৰতো একেই এইফালে জেগা আছে ইয়াত বহি ল'ম আৰামছে ষ্টাৰ্ট কৰেগা इसके बाद সোনকালে যাব লাগে দেৰি হৈছে পিয়াংশুৱে ফোন কৰি মাতি আছে কম্পিউটাৰ ক্লাছলৈ যাবলৈ খাই মেলি ওলালোঁ ফাইনেলি এতিয়া যাবি নাই এছাইডে যাবি নাই যাম বৈ গৈ সোনকালে বৈ
10টা বজাত পূজা ষ্টাৰ্ট হ'ব বুলি কৈছিলে মেমে মেমলৈ ফোন এটা আহিব নেকি যাম এতিয়া আমাৰ ফাইনেলি সোনকালে যাব লাগিব দেৰি হৈ যাইছে এই ঋতুমান কি খবৰ একদম মজা ভোক লাগিছে তামামবে ৰাতিপুৱা একো খায়ো অহা নাছিলোঁ এতিয়া মই গৈ আছোঁ SRDত মোৰ লগত আছে ৰবি প্ৰিয়াংশু আৰু কেশৱ নগ'ল কাৰণ তাহাঁতি নাহৰকটীয়া যাব বুলি সেইটো কাৰণে নগ'ল মোৰ লগত ৰবিয়ে এতিয়া মোক টিপলিঙত কৈ সি আকৌ কলেজলৈ যাব বোলে তো বলক ভিডিঅ'টো আগবঢ়াই নিওঁ আৰু আপোনালোকে একেলগে চাই থাকক কি হ'বলৈ গৈছে ফাইনেলি কম্পিউটাৰ ক্লাছ এতিয়া মানে আগতে আহিলোঁ এতিয়া খাই ল'লোঁ মই ভিডিঅ' বনাবলৈ পাহৰি গৈছিলোঁ চ' মই খাই মেলি আপোনাৰ লগত কথা পাতিছোঁ আছে মাধুৰ্য কি খবৰ ভালেই তোমাৰ কেনেকুৱা ভাল পূজাটো এবাৰ দেখুৱাই দিম বুলি ভাবিছোঁ আপোনালোকক এইটো আমাৰ SRDৰ পূজা কি মজা বে নামটো খানা কেনেকুৱা আছে নি একদম মজা বনাইছে বে নামটো চব্জি কিহে কোৱা অকণমান বন্ধাকবি আলু আৰু বিলাহী আচাৰ আৰু এয়া খিচিৰি এইফালে চোৱা অকণমান এইফালে আচাৰ আজি সৰস্বতী পূজা বুলি এনেই তোমাৰ উদ্দেশ্য কোৱা কেনেকুৱা মোৰ ওচৰত আজি আবতৰীয়া বতৰত যি বতৰটো ভাল কৰিলে মানে এইকেইদিনটো বৰষুণ দিব বুলি শুনি আছিলোঁ বৰষুণ দিব বুলি শুনিছিলোঁ আবতৰীয়া বতৰটো ভাল কৰিলে সেইটো এটা অশেষ ধন্যবাদ জনাইছোঁ লগতে সকলো অসমবাসীলৈ সৰস্বতী পূজা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে এই চেনেলটো চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব নামটো RP আছাম আপোনালোকে RP আছাম চেনেলটো বেল আইকন দবাই ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমাৰ মাধুৰ্য পানী দিয়াত ব্যস্ত আজি ৰংটো মই মেইন মানুহ মানে ইয়াত লগাম এটা তাকে লাগিছোঁ আমি দুটা একে লগতে কাম কৰি আছোঁ দেই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বেল আইকনটো দবাই দিব অল কৰি থ'ব হৈ গ'ল খোৱা এতিয়া মোৰ এতিয়া যাম আৰু লাহেকৈ ঘৰলৈ ইয়াত কাম কৰা মানে আমি দুটা চ' সকলো খোৱা বোৱা হৈ গ'ল এতিয়া সকলো কাম চাম হৈ গ'ল এতিয়া আকৌ চিধা ঘৰলৈ যাবলৈ বাকী আছে এতিয়া ক'ত যাবা মাধুৰা কি খাবা লুচি ভাজি মই লুচি ভাজি নাখাওঁ নহয় তুমি পঢ়ি দিব নোৱাৰিবা মানে অ' ইয়া আছে মাধুৰ্য লুচি ভাজি খাবলৈ লুচি ভাজি খাই ল'ব তাৰপিছত আমি যাম নেকি অ'কে নাপালা নেকি আজি খাবলৈ নাপালোঁ মোৰ লাগ বেয়া আজি ঘৰতো একো খাই অহা নহ'ল সৰস্বতী পূজা বুলি ইয়াতো না পূজা কৰিবলৈ আহিছোঁ ন খালী পেটে আহিলোঁ মানে অ' ইয়া এই মাধুৰ্যে খাবলৈ নাপালে লুচি ভাজি মানে উপায় নাই আৰু ঘৰত খামগৈ মানে খতম হৈ গ'ল বোলে খিচিৰিটো কেলৈ নোখোৱা নেকি তুমি খিচিৰিটো ভাল নাপাওঁ মানে খাই মানে মোৰ পেট নভৰে মানে মানে যিমান খালেও পেট নভৰে নে নাই মই যিমান খাবও নোৱাৰোঁ আৰু প্লাছ Oh, yeah. খালেও মানে তোমাৰ হেৰি হয় পেট নভৰে মানে এইটো কথা তেতিয়া চাই কেলে মাতিছিলে বাৰু মেম খাবলৈ নাপালে বোলে খতম হৈ গ'ল বোলে মেম মনডে ক্লাছ আছে চাগে অঁ এতিয়া মাধুৰ্য আৰু মই মাধুৰ্য মোক থ'বলৈ যাব ঘৰলৈকে যাম আজি ড্ৰপ কৰি দিব এটা গ'লগৈ মানে আমি লাগি দিলোঁ ইয়াত আজি অকণমান অঁ আজি বিয়া মেলাত মানে ইয়াত আজি অকণমান লাগি দিয়াত মানে দেৰি হ'ল আৰু আমাৰ আমি থাকি গ'লোঁ আৰু লগৰকেইটা কি হ'ল গুচি গ'ল সেইকাৰণে আজি মাধুৰ্য যাব মোৰ লগত থ'বলৈ যাব ওলাইছোঁ আৰু অ'কে এতিয়া যাম মেমৰ ওচৰত মেমক কৈ থৈ আহোঁ যাওঁগৈ বুলি আহা মেম ছাৰ দিলোঁ আমি যাওঁ ছাৰ দিলোঁ চ' হৈ গ'ল এতিয়া আমি মেমকো কৈ দিলোঁ ধৰা-ধৰি আৰু হা এতিয়া আমি ধৰা-ধৰি যাব এতিয়া আমি ঘূৰি যাব লাগিব মাধুৰ্য যাব মোক থ'বলৈ ঘৰলৈকে ড্ৰপ কৰি দিব তাৰপিছত মাধুৰ্যও যাব নিজৰ ঘৰলৈ এতিয়া পাই গৈ থাকোঁ নে কি কয় লা 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 লা
আমি মানে মাধুৰ্য চ' ভাবিছিলোঁ এইফালেদি যাম ইয়াত ক'ত বাইক উঠিব ইয়াত বাইক উঠা সম্ভৱ নেকি এতিয়া আকৌ এইফালে আকৌ পুনৰ এতিয়া আকৌ ইয়াৰ পৰা ঘূৰিবলগীয়া হয় ভাবিছিলোঁ ইয়াত এইফালে জেগা আছিলে আমি আগে পিছে গৈছিলোঁ এইফালে জেগা নাই মানে এতিয়া এই এইটো বনাই দিলে না জেগাই নাই শিলগুটি চিলগুটি ওখ কৰি দিলে বেছি দূৰ নাই বাইকটো আমাৰ ৰাস্তাটো সোমালোঁ এতিয়া বেছি দূৰ নাই ঘৰ পাই যাম বাৰু তো মাধুৰ্যই মোক আজি ঘৰলৈ ড্ৰপ কৰি দিলে আজি দেখিলে নহয় চাগে ন আমাৰ ঘৰটো ক'ত পালোহি আজি অৱস্থা বেয়া অকণমানত মানে বাচিছোঁ ভাল আছিলে আমাৰ মানে কি হ'ল তলফালে চাওঁতে বাইকটো মানে ৰাস্তাৰ ছাইডত খালে চালে সোমাই গৈছিলে একো নাই চ' অকণমান বাচিলে বাৰু এতিয়া ঘৰলৈ যাম আৰু একো নাই মাধুৰ্য যাবা অ'কে মনডে যাবা নহয় ন মনডে আছে ক্লাছ মনডে লগ পাম তেনেহ'লে ন ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো বজাই দিব ঠিক আছে তো ফ্ৰেণ্ডছ বলক নেক্সট ভিডিঅ'ত লগ পাইছোঁ আপোনালোকক তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰি থাকক নেক্সট ভিডিঅ'লৈ অ'কে চ' সোনকালে লাইক কৰি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব অ'কে